ৰাজ ক'ত আছ আৰে ইয়াৰ মই কেতিয়াৰ পৰা ৰখি আছোঁ সোনকালে আনা ঠিক আছে কি কৰিছে নাই নাই টিকটক চাই ৰাজকোট দাদা কল কৰিছোঁ এতিয়ালৈ আহি পোৱা নাই ৰাজ আহিছে আৰে ইয়াৰ কেলা কি মানুহ বে তই কি মানুহ বে অলপ মানুহ হ'লে চিনচিয়াৰ হবি না মানুহ হেৰিতে থাকিব লাগে না ৰেছপন্সটো নাই কল কৰি আছোঁ ৰেছপন্স নাই আৰু হেৰি নাই এটা কথা আমি যে গাড়ী আনিলো না এই ৰাহুল বহুত জ্বলিছে সি যদি আমি গাড়ী লোৱাৰ কাৰণে জ্বলিছে তোক পাত্তা দি আমাৰ কি লাভ আছে সি কল কৰিব পাৰে তাত ফোন যাতে ৰিচিভ নকৰে ঠিক আছে ওকে না নকৰিবা হা কল ৰিচিভ নকৰিবা তাৰ ৰাহুলৰ ফোন যাতে ৰিচিভ নকৰে এটা আমাৰ প্ৰেষ্টিজৰ কথা আছে না প্ৰেষ্টিজৰ কথা আছে না আৰু সি জ্বলিছে জ্বলিব দিয়া চা পাইছা তোৰ কেলে এনেই ধুনীয়া বাইক এখন লৈ আহিছে আমাৰ লেভেল এটা কথা আছেতো নাই ভাল আছে গাড়ী এখন লেপটপ তাৰপিছত নেক্সট আইফোন এটা অৰ্ডাৰ কৰিছিলোঁ কেতিয়া আহে নাজানো আৰু আইফোন কি কবে কিয় দম নাই নেকি বে নোৱাৰো আৰু তোমাৰ লগত আৰে ভাই বাদ দিয়াহে তোমাৰ ৰাহুল দেখোন কেতিয়া আহিলি বে আৰে ভাই ৰিয়া চৰি ইয়াৰ তো মোক দেখাই নাছিলোঁ আহিছে যে আমি হয় না নাই আমি কিবা এটা কথা ভাল খবৰ ভাল পঢ়া পাতি ভালকৈ কৰি আছা দে আৰু কি কৰিবি হয় ডাঙৰ মানুহ হওঁ ডাঙৰ মানুহ হ'ব বে ভাল ভাল পঢ় হয় ৰাহুল তোমাক পিছত লগ পাম দিয়া হা আমি আহোঁ হা ঠিক আছে এটা সকাম আছে এটা সকাম আছে ঠিক আছে আহিবা তুমি বেয়া নাপাবা হা বিকি মোকো লৈ ব'লা না নাই নাই মোৰ টাইম নাই এতিয়া মই ক'ৰবাত যাব লাগে ঠিক আছে তুমি পিছত আহিবা চাইকেলত আহিবা হা ৰাহুল হেৰি ইয়াৰ ঘৰ গৈছিলো হা বাৰ্থডে পাৰ্টিত মাতিব আহিলো হয় নেকি আৰে ইয়াৰ তোমাক বিচাৰি ক'ত যোৱা নাই তোমাক ঘৰতে গৈছো না কালিৰ পৰা থাকিবি হা পৰহি আছে পাৰ্টি প্ৰব্লেমটো একো নাই ভাই ভাই আছে মোৰ এক্সাম আছে ভাই আৰে ভাই এক্সামটো এডজাষ্ট কৰ না ইয়াৰ চাই লওঁ দে কি ভাইটি তোমাৰ লগত যাবা ৰাহুলৰ লগত যাবা হা মিছ নকৰিবা কিন্তু ভাই হ'ব দে তহঁতৰ লগত আৰু কি যাম দে ঠিক আছে হা তোমাৰ লগত যাবা ভাইটি হা বোলো আমি আহিবা আমি যাওঁ এতিয়া হা কালি কিবা কৰিব লাগিব আৰু যাব লাগিব বিকি মোকো লৈ ব'লা না কি হ'ল বাবা মন কিয় মাৰি আছা দেউতা মোক ৰাজহঁতে পাত্তাই নিদিয়ে আজিকালি বাবা বেছি চিন্তা নকৰিবি সিহঁতে নিজৰ দেউতাকৰ ওপৰত ঘূৰি এনজয় কৰি আছে তুমি এতিয়া ভালদৰে পঢ়া শুনা কৰা এদিন তুমি ভাল কাম কৰি মানুহক দেখুৱাই দিবা তেতিয়া সিহঁতে তোমাক প্ৰশংসা কৰিব এতিয়া তুমি ভালদৰে পঢ়া এইখন কি আহিছে ৰাহুল ৰাহুল এইখন কি আহিছে চাচোন এইখন কি আহিছে মই ভালকে ধৰিব পৰা নাই মোৰ চকুৰ পাৱাৰটো কম আছে না চাওঁ দাদা চাই লওঁ মই দেউতা ভাল খবৰ আহিছে দেউতা ভাল খবৰ আহিছে কি ভাল খবৰ বাবা দেউতা এতিয়াৰ পৰা মোৰ সকলো পঢ়া শুনাৰ দায়িত্ব অসম চৰকাৰে ল'ব
ভালে হ'ল দে বাবা, এতিয়া আৰু মোৰ চিন্তা নাই। কেতিয়া তোমাক মাতিছে? দেউতা মোক অসমৰ 5 তাৰিখে মাতিছে। ঠিক আছে বাবা, তুমি যাবা, তাত ভালদৰে থাকিবা, ভালকৈ পঢ়া শুনা কৰিবা। দেউতা বেছি চিন্তা নকৰিবা। नहीं रस्टी खत्म খতম হৈ গ'ল বাৰু। ঢালা ঢালা लास्ट ঢালা। बैग कांचन জংঘা जंगा খতম হৈ গ'ল। ফেলে দি। मोर गुनो है মই सूप চুপ। सूप रे পানী খোৱা। बस विकी इटु कोन আছে ধর ধৰা ধৰা। ধৰা বে। আবে গাড়ী সাইড কৰবে। আপোনালোক কোন হয়? বেকে মক্কেল আহিছে। কাক আপুনি কাক মক্কেল বুলি কৈছে? এই বডি না বে বডি আদাৰাম বনাইছে বডি টাইম ৰে, ভাল লাগিছে মোৰ আপোনাৰ দাদা। আমি কোন এইটো পিছৰ কথা, আপুনি শুনি লওক। মই চাই ল'ম আপোনালোকক। ক'ব দে না। ওই মানি ব্যাগ দে দাদা এটা কথা কম অলপ সাইডত বলো দুখত আছা তোমালোক। দুখত নহয় স্যার আমার মেইন কথাটো কি আরে রস্তি ক মই ক। এই বিকি ক আরে কোৱা না বে। আৰে ঠিক কোৱা আছে, না, কোনোবা শুন। এজন ক'লে হ'ল ন, কোৱা। মই ভাল লাগিছে বডি, মই চুমা খাই থাকিম। এই তোমালোকে ইমান সময়ত আমাৰ দেউতা আছিল হা, এতিয়া নাই। আমাক বাইক দিছিল মোক, বিকিকো দিছিল, বহুত দামী বাইক দিছিল সেই সময়। ইয়াকে দিছিল। আপোনাৰ ফোনটো কাটি দিয়ক আপোনাৰ ফোনটো আহি থাকে। কোৱাচোন তোমালোকে কোৱা। তাৰপিছত কি হ'ল, আমাৰ বন্ধু এজন আছিল, আমি সদায় ৰিয়েলাইজ কৰোঁ তাক, ৰাহুল নাম। এই সাদা কন্দে সি না। বাহিৰত গ'ল, এই ৰবা, কথাটো বাহিৰত গ'ল। প্ৰিন্স সাদা কন্দে না। এতিয়া আৰে ৰবা না। এই সাদা কন্দে। এতিয়া ৰাহুল বহুত ধনী মানুহ হ'ল ভাই, আমাৰ জীৱনত নাই কাৰণে আমি আজিকালি মদ থত খাই আৰু আমাৰ বহুত টেনশ্যন। আমি দেউতাৰ ওপৰত গাড়ী পাইছিলোঁ, মোবাইল দিছিল আমাক দামী, সেইগিলা কি আছিল আপেলৰ মোবাইল দিছিল আচ্ছা আমাক। হ'ব দিয়া, গম পাই গৈছো। কি বহুত দুখ। দাদা আপুনি যাওক। এই তোমালোকে হ'ব দিয়া, তোমালোকক পিছত যাওক। যাও দাদা, আপোনাৰ বডিটো কিন্তু মস্ত। দাদা বডি ভাল লাগিছে আপোনাৰ। ভাল লাগিছে। এনে নহয়, বহুত কষ্ট কৰিব। দাদা বাই বাই। বাই বাই দাদা। ঠিক আছে। দাদা বাই বাই। Same to you, morning. দাদা বাই বাই। অঁ দাদা, ভাড়া কিমান হ'ল? দাদা ভাড়া 20 টকা। 20 টকা আছে ন? হয়তো ল দাদা খুচুৰা নাই দে। খুচুৰা নাই নেকি? অঁ মোৰোতো চেঞ্চ নাই, এইটো লৈ লোৱা। ঠিক আছে, ঠিক আছে। ল'ৰা ছোৱালী আছে দি দিবা হা। দেউতা আহিলা? আহিলোঁ দেউতা। দেউতা যোৱা এতিয়া ফ্ৰেছ হৈ লোৱা, দেউতা ফ্ৰেছ হৈ লওঁ। পিছত কথা পাতিম। ঠিক আছে হ'ব দে। ৰাহুল বেটি তুমি আহিলা? আহিলোঁ দাদা। কেনে ভালে আছো না? ঠিক আছে এতিয়া ফ্ৰেছ হৈ লওঁ। ৰামু চাহ হোৱা নাই নেকি? লৈ আহা, ইমান দিনৰ মূৰত ল'ৰাটো আহিছে। দেউতা চাহ নাখাওঁ নেকি এতিয়া মই? কিয়? অলপ গাঁওখন ঘূৰি আহোঁ, বহুত দিনৰ মূৰত আহিছোঁ, গাঁওখন চোৱা নাই, তেওঁলোকে বিকিয়ক অলপ ঘূৰিব লাগিছিল। চাহকাপ খুৱাই যাওঁ। অলপমান ভাইটি বহুত দিনৰ মূৰত আহিছে ৰামুৰ হাতে দি অলপ খাই যোৱা। তোমাৰ দাদাৰ হাতে দি দেউতা এতিয়া অলপ মই গাঁওখন চাই আহোঁ, বিকিহঁতকো লগ কৰি আহোঁ। ঠিক আছে যোৱা। ঠিক সোনকালে আছে, আহিবা। ঠিক আছে, আহিম দেউতা। বিকি হাই গাড়ীখন চোৱাচোন, মজা লাগিছে বে। ধুনীয়া গাড়ী বে। ঐ বিকি,
তহঁতি ইয়াতে কৰি আছ তহঁতক বিচাৰি বিচাৰি গোটেই গাঁওখনে ঘূৰিলোঁ কি ৰাহুল দেখোন অ ৰাহুল কেতিয়া আহিলে আহা ইয়াত আহা ইয়াতে আৰে ভাই আৰে ভাই কেতিয়া আহি পালা কালি ৰাতিপুৱা বহা বহিব দে আৰে ভাই তহঁতৰ খবৰ ক অ ভাই আছো আৰু কোনো নকওঁ আছে ন আছো আৰু ক ভাই এতিয়া আৰু ৰাহুলৰ লগত আমাৰ ষ্টেটাছ নিমিলে হ'ব আৰু আৰে ক'ত মিলিব ৰাহুল ইমান ডাঙৰ মানুহ হৈ গ'ল তাকেতো যিয়ে নহওক ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে এতিয়া সি পঢ়ি শুনি যিখিনি কৰিছে মা দেউতাকে বহুত সুখী লগতে আমিও সুখী ভাল লাগিছে হয়নে নহয় এতিয়া তেনেকুৱা এজন বন্ধু যে পাইছোঁ আমি নাই কিন্তু ভাই এটা কথা চোৱা সি যিখিনি মানে হেৰি কৰিছে তাৰ নিজৰ শিক্ষাৰ ফলত অঁ নিজৰ বুদ্ধিৰ ফলত বুদ্ধিৰ ফলত থেংক ইউ ৰাহুল বহুত বহুত শুভকামনা ভাই তহঁতে এইবিলাক কিয় ভাবি আছ চোৱা ৰাহুল এসময়ত আমাৰ মা দেউতাই সকলো সুবিধা দিছিল আমাক কিন্তু আমি সৎপথ নাপাই বিপথে গৈছিলোঁ সেইকাৰণে আজি আমাৰ এই পৰিস্থিতি ভাই ব'লা এপাক ফুৰি আহোঁ ব'লা গাড়ী ল'লা নেকি তুমি আৰে ভাই ঐ ৰাজ গাড়ীখন চলাইছা নেকি একবাৰ ৰাজ চাবি তো যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টিটো বজাই দিব আৰু ডিছক্ৰিপশ্যনত যাই কেনে আমাৰ আগৰ ভিডিঅ'টো লিংকটো ক্লিক কৰি চাব পাৰে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কিন্তু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই